যিকোনো এটা আঘাত সেই আঘাতটোকে লৈ যদি আমি জীৱনটোত চলি থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও চলি থাকিব নোৱাৰোঁ নিজৰ পিতৃ মাতৃ নোহোৱা হোৱাটো হৈছে জীৱনৰ আটাইতকৈ কঠিন আঘাত সেই আঘাতটো যদি মানুহে বুকুত লৈ চলি থাকিব পাৰে তেতিয়াহ'লে মই জীৱনত পোৱা সৰু বৰ আঘাতবিলাক মই চম্ভালিব নোৱাৰিম জানো কোনোবাই যদি মোক কিবা এটা অপকাৰ কৰে কোনোবাই বিশ্বাসঘাতকতা কৰে মই সেইটো সময় নিদিওঁ মই ভাবোঁ যে ইয়াৰ পৰা ভগৱানে মোক এটা শিক্ষা দিছে আৰু কঠিন হৈ আগুৱাই যাবলৈ মই বহুত বেয়া পাওঁ বিতৰ্ক চিতৰ্ক ভাল বেয়াৰ চাৰ্টিফিকেট সমাজেহে দিব নিজেতো নিজক কেতিয়াও দিব নোৱাৰোঁ নমস্কাৰ প্ৰথমতেতো কওঁ যে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আৰু আহিবলগীয়া মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে এখন পৃথিৱীলৈ আহিম বুলি মানে এই শিল্পীৰ এখন পৃথিৱী এখন থাকে তেওঁলোকৰ পৃথিৱীখনলৈ মই যে আহিম সেইটো কথা মোৰ আছিলে সপোনৰো অগোচৰ মই সৰুতে যেতিয়া ভাবিছিলোঁ কি হ'ম বুলি আচলতে সোধে ন মানুহে এইম ইন লাইফ ভৱিষ্যতে কি হ'বা তেনেকুৱা একো মনত ধাৰণা নাছিলে যে কি হ'ম কি হ'বলৈ গৈ আছোঁ কাৰণ ভাইটিৰ আছিলে এখন নিজস্ব পৃথিৱী ভাইটিয়ে খুব বাওঁহতীয়া আছিলে কেটেপা মাৰিছিলে কেটেপাৰে মানে বিভিন্ন চৰাই মাৰিছিলে এদিন মায়ে দুখ কৰি ভাইটিক কৈছিলে চৰাইবিলাকৰ মাকে কান্দে নহয় মাক দেউতাকে কান্দে কিয় চৰাই মাৰো বেয়া কথা এইটো ভাইটিক বুজাইছিলে মৰমেৰে বুজাইছিলে আৰু কোনোবা এদিন সিও বুজি উঠিছিলে গতিকে ভাইটিহঁতৰ সেই পৃথিৱীখনৰ আছিলোঁ মই সহযোগী কাৰণ চৰাইবিলাক মৰাৰ পিছত চৰাইবিলাকৰ বিভিন্ন ধৰণে শলাত পুৰি ভাজি কিবা কিবি কৰি খাইছিলে আৰু এই মছলা পাতিৰ যে যোগাৰ ধৰিব লাগে সেইটো মোৰ দায়িত্ব মছলাৰ যোগাৰ ধৰিছিলোঁ শলাডলৰ যোগাৰ ধৰিছিলোঁ মায়ে নেদেখাকৈ মনে মনে কেৰাহীখন আনিছিলোঁ পিছফালে বাৰীৰ কোনোবা এটা চুকত জুই চুই জ্বলাই সিহঁতি কৰিছিলে সেইবিলাক আৰু মই সিহঁতৰ সহযোগী আছিলোঁ মাৰ্বল চিলা আৰু মোৰ অতি ফেভৰেট আছিলে মোৰ ফেণ্টমৰ কমিক্স এনেকুৱা বাইণ্ডিং কৰা ডাঙৰ ডাঙৰ কমিক্স আছিলে সেই কমিক্সবিলাক আজিও মই সযতনে সাঁচি থৈছোঁ কমিক্সবিলাক গতিকে সেইখন জগতত থাকি পেলাই মই আচলতে কেতিয়াও ভবা নাছিলোঁ যে মই অভিনেত্ৰী কোনোবা দিনা হ'ম গতিকে তাৰপাছত এই বাইদেৱে এই লখিমপুৰৰ বাইদেৱে এখন ফটো পঠাই দিছিলে পূবালী নামৰ সেইখিনি সময়ৰ অসমীয়া মহিলা এখন আলোচনী আৰু সেইখিনি সময়ত এই সখী নন্দিনী এইবিলাক নাছিলে সেইবিলাক নাছিলে আৰু পূবালীৰ বিৰাট জনপ্ৰিয়তা আছিলে সকলোৰে ঘৰে ঘৰে মানে মহিলা আলোচনী পূবালী আৰু ইউটিউব ফেচবুক এইবিলাকৰতো কথাই নাছিলে গতিকে পূবালীখনৰ পৰা আমি আচলতে বিভিন্ন ধৰণৰ নলেজ পাইছিলোঁ যেনেকৈ প্ৰান্তিকখনে আমাক এটা সুকীয়া এটা জ্ঞান দিয়ে তেতিয়া আমি পঢ়িছিলোঁ অমৰ চিত্ৰৰ কথা সফুৰা টিংকল তাৰপাছত মৌচাক এনেকুৱা সফুৰাখনে বেলেগ ধৰণৰ এটা জ্ঞান দিয়ে আকৌ বিস্ময় পঢ়িবলৈ আমি খুব ভাল পাইছিলোঁ তেনেকুৱা ধৰণৰ কথা গতিকে ৰহস্য পঢ়িছিলোঁ ভৌতিক আলোচনী হিচাপে গতিকে সেই সময়খিনি কথা আৰু গতিকে সেইখিনি সময়ত আচলতে মই ভবাও নাছিলোঁ বাইদেৱে কি কৰিলে পূবালী আলোচনীৰ এখন মানে বেটুপাত সুন্দৰী প্ৰতিযোগিতা পাতিছিলে আৰু তালৈ পঠাই দিছিলে মোৰ এখন আলোকচিত্ৰ সেইখন ইমানেই বেয়া হৈছিলে সন্ধিয়া সময়ত মৰা তেতিয়াতো সেই কেননৰ যে কেমেৰাবিলাক আছিলে এনেকুৱা কেমেৰাত মাৰিছিলে আৰু গধূলি সময়ত মৰা এখন ফটো কালাৰটো একদম চেঞ্জ হৈ গৈছিলে মানে যিখন শাৰী পিন্ধিছিলোঁ সেইটো কালাৰ নাছিলে অৰিজিন কালাৰ ক'ৰবাত গুচি গ'ল গতিকে শাৰীখন পিন্ধি ফটো এনেই ফটো এখন উঠিছোঁ আৰু মেকআপ চেকআপৰতো কথাই নাই মেকআপ নাই তাৰপিছত কিনো আচৰিত কথা যে সেইখন ফটোত মোক চিলেক্ট কৰিলে আৰু তাৰপিছত প্ৰাইজ আনিব মাতিলে গুৱাহাটীলৈ তেতিয়া গুৱাহাটীত মানে যোৱাৰ কথা নাই আৰু কিয়নো গুৱাহাটী যাওঁ কিন্তু মোৰ বায়ে পঢ়ি আছিলে মাজু বায়ে কটনত পঢ়ি আছিলে সেইখিনি সময়ত তাৰপিছত আমি ভাবিলোঁ যে নহয় বাক লগ কৰিব লাগে আৰু কিবা এটা ফূৰ্তিত নভবাকৈ মানে মেগাজিনখনত যেতিয়া মোৰ নামটো আহিছে তেতিয়াই মই হতবাক যে মোৰ নামটো ক'ৰ পৰা আহিলে তাই যে মনে মনে ফটোখন পঠাইছিলে মইতো নাজানোৱেই তাৰপাছত ভাবিলোঁ নহয় যেতিয়া পাইছোঁৱেই বাকো লগ কৰা হ'ব আৰু প্ৰাইজটো আনিব যাম তেতিয়া গৈছিলোঁ প্ৰাইজ দিছিলে কোনোবা এখন পাৰ্কত দিছিলে মই এতিয়া পাহৰিছোঁ 95ৰ কথা এইটো তাৰপিছত তেতিয়া প্ৰাঞ্জল শইকীয়াদেৱে দিছিলে প্ৰাইজটো ছোৱালীবিলাক ধুনীয়া ধুনীয়াকৈ আহিছে মই সেয়া যোৰহাটৰ পৰা গৈছোঁ সহজ সৰল এজনী একো নজনা ছোৱালী এজনী সঁচাকৈ একো নাজানিছিলোঁ মানে টিংকলৰ মাজত ডুবি থাকোঁ তেতিয়া গতিকে মোৰ নলেজটো মানে মই মানে অলিক কল্পনা কিছুমান আৰু ফেণ্টমৰ কেভটো ডায়েনা মেণ্ড্ৰেকৰ যাদু সেইবিলাকৰ মাজতে আছোঁ
গতিকে গ'লোঁ গৈ পেলাই প্ৰাঞ্জলে কিন্তু এটা কথা কৈছিলে সেইদিনাই যে যোৰহাটৰ নিচিনা ঠাইত ভাল ফটোগ্ৰাফাৰৰ হেনো খুবেই অভাৱ হয়তো খুবেই অভাৱ সঁচাকৈ সেইটোতো ফটোগ্ৰাফাৰে মৰা ফটো নাছিলে কিবা এটা চাগে ডেষ্টিনি আৰু মই পালোঁ আৰু মোৰ সেই ফটোখনৰ আঁত ধৰি যোৰহাটলৈ মোক বিচাৰি আহিল মোৰ প্ৰথম ছবিখনৰ পৰিচালক আৰু প্ৰযোজক তেওঁলোকে নেজানে গীতাৱলী কোন কি কথা মাত্ৰ দেখিছে পূবালীৰ মানে অফিচত ঢেৰ ছোৱালীৰ ফটো আৰু সেই ফটোবিলাকৰ মাজৰ পৰা চুজ কৰিলে মোৰ ফটোখন আৰু কৃষ্ণচূড়াত মোক নায়িকাৰ বাবে চিলেক্ট কৰিলে কিন্তু মোৰ কোনো এনেকুৱা ধৰণৰ কথা নাছিলে যে মই চিনেমাৰ জগতলৈ আহিম চিনেমা কৰিম ইমানখিনি মানুহৰ লগত মই ইমান এটা গুৰ দায়িত্ব লৈ এখন চিনেমাৰ দায়িত্ব লৈ তাত হিট হোৱাৰ কথা থাকে ফ্লপ হোৱাৰ কথা থাকে কিবা কিবি থাকে মই কিন্তু সেই কথাখিনি নজনাকৈ ইমান বিশাল এখন জগতত মই এইটো ফাৰ্ষ্ট ষ্টেপ দিছিলোঁ তেতিয়া আপুনি কোন ক্লাছত বা কিহত পঢ়ি আছিলে যেতিয়া আপুনি প্ৰথম চিনেমাখন কৰিছিল প্ৰথম চিনেমাখন কৰোঁতে মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ পাইছোঁ আৰম্ভণিত মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ মোৰ দেউতাই বিচৰা নাছিল মই ছবি জগতলৈ অহাটো দেউতাৰ ভাগিনীয়েককো বিচাৰিছিলে অসমীয়া ছবিৰ কাৰণে কিন্তু তেতিয়া পঠোৱা নাছিলে সেইখিনি সময়তো ৰক্ষণশীল সমাজ ব্যৱস্থা আমি সকলোৱে জানোৱেই আইদেউ সন্দিকৈৰ কথা কি পৰিস্থিতিৰ মাজেদি তেওঁ পাৰ হ'ব লগা হৈছিলে কিন্তু মোৰ সময়ত কথাবোৰ সলনি হৈছিলে অলপমান দেউতাৰ মন নাছিল দেউতাই এতিয়াও বেয়া পায় মুখত মেকআপ কৰা লিপষ্টিক লগোৱা মানে বেছি কিবা উগ্ৰ প্ৰসাধন বা এইখিনি কথা ভাল নাপায় আৰু মানে অ'ত ত'ত ঘূৰি ফুৰা শ্বুটিঙৰ নামত কিবা কৰা এই কথাটো মোৰ দেউতাই ভালেই নাপায় ঘৰৰ ছোৱালী ঘৰত থাকিব লাগে সেইকাৰণে হয়তো মোৰ থিয়েটাৰ যোৱাও নহ'ল কেতিয়াও আচলতে নহয়েই মই ছবি জগতৰ ছোৱালী মই কোনোদিন নাছিলোঁ অভিনয় জগতৰ কিবা এটা কাৰণে আহিলোঁ আৰু মানুহে বিচাৰিলে আকৌ বিচাৰিলে ভাল পালে কিবাকিবি মোৰ বহুত কিবাকিবি মোৰ মাজত নথকা সত্ত্বেও মই ছবি জগতত থাকি গ'লোঁ কোনোবা হয়তো মোতকৈ বহুত টেলেণ্টেড কোনোবা ছোৱালীও আজিৰ সময়ত জনসাধাৰণৰ মনত নাই বা তেওঁলোকে পাহৰি পেলাইছে বা তেওঁলোকে কোনোবাই বিচৰা নাই কিন্তু মই আছোঁ এতিয়ালৈকে ছবিৰ ভিতৰত আপোনাৰ কোনকেইখন ছবিত বেছি ভাল লাগিছিল কাম কৰি আৰু দুই নম্বৰ কথাটো হ'ল কোনটো কেৰেক্টাৰ আজিও আপোনাক কৈ থাকে যে আচলতে আপুনি সেইজনীহে মই আচলতে মানুহৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো সদায় ভাল লগা হয় প্ৰথম অভিজ্ঞতা যিকোনো ক্ষেত্ৰতে যেনে স্কুললৈ প্ৰথম ভৰি দিছিলোঁ সেইটো ভাল লগা এটা অভিজ্ঞতা কলেজলৈ গৈছোঁ সেইটো ভাল লগা প্ৰথম দিনটো সকলোৰে মনত থাকে গতিকে তেনেকৈ ক'বলৈ গ'লে কৃষ্ণচূড়া মোৰ খুব মৰম লগা মোৰ কাৰণে এখন ছবি খুব ভাল লগা মানে প্ৰথম অভিজ্ঞতা যিহেতু সেইখনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ যিহেতুকে মই সৰু ছোৱালী এজনী আছিলোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এতিয়া মোৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ এতিয়াৰ ছোৱালী যিখিনি নলেজ তাৰ 4ভাগৰ এভাগো সেইখিনি সময়ৰ ছোৱালীৰ মাজত নাছিল আমি তেতিয়া বহুত কথা নাজানিছিলোঁ নতুনকৈ শিকিছোঁ তেতিয়ানো ক'ত আছিলে আমি টিভি চাবলৈ এঘৰত একগোট হৈছিলোঁ ৰামায়ণ চাইছিলোঁ তেতিয়া ৰামায়ণটোতে মানুহে চাকি জ্বলাই পূজা কৰে ধূপ লগাই গতিকে সেই এটা সময়ত আছিলোঁ আমি এইবিলাক কৃষ্ণচূড়াৰ সময়খিনি কৃষ্ণচূড়া মোৰ সদায় মনত থাকি যাব তেওঁলোকে মোক ইউনিটৰ প্ৰতিজন মানুহে মোক বাকে মাতিছিলে নীলা বা তাত মোৰ নামটো নীলা আছিলে কোনোবাই কিজানি মোক সন্মান নকৰিব তাৰ কাৰণে পৰিচালকে সেইটো কাম কৰিছিলে যে মোক বা বুলি মাতক আৰু কিন্তু মোৰ হিয়া দিয়া নিয়াৰ চৰিত্ৰটো ভাল লাগে সুনীতাৰ আৰু সেইটো চৰিত্ৰ মানে মোৰ এটা কথা হয় যে অভিনয় জগতখনত মই নিগেটিভ যিটো চৰিত্ৰ বুলি কয় মই বৰ বেয়া পাওঁ মানে যিকোনো বস্তু নিগেটিভিটিটো সকলোৱে বেয়া পায় হয়তো মানে মই ভাবিব নোৱাৰোঁ নিগেটিভকৈ কথা কিছুমান ভাবিব নোৱাৰোঁ আৰু কাৰোবাৰ লাইফত যদি কিবা এটা নিগেটিভ হয় সেই বস্তুটোৱে মোক দুখ দিয়ে গতিকে চৰিত্ৰ নিৰ্বাচন কৰোঁতেও মই কিয় নাজানো পজিটিভ চৰিত্ৰকেইটাৰ প্ৰতিহে মই বেছি আকৰ্ষিত হওঁ নিগেটিভখিনি মই বেয়া পাওঁ সেইটো হয়তো এটা কথা হ'ব পাৰে যে মই তেনেকুৱা ধৰণৰ চৰিত্ৰ আজিলৈকে ৰূপায়ণ কৰা নাই আৰু হিয়া দিয়া নিয়াৰ যোনটো সুনীতা চৰিত্ৰটো আছিলে সেইটো ইমানেই পজিটিভ আৰু মৰম লগা আৰু খুব ভাল লগা চৰিত্ৰ এটা আছিলে সেই চৰিত্ৰটো মোৰ ভাল লাগে বাকী নিজে কৰা ছবিসমূহৰ ভালেই লাগেচোন প্ৰত্যেকতে বেলেগ বেলেগ অভিজ্ঞতা গতিকে মই ক'ৰবাৰ পৰা তুলি আনি পেলাই ক'ব নোৱাৰোঁ যে এই চৰিত্ৰটোৱে মোৰ ভাল লগা
এনেকৈ ক'ব নোৱাৰোঁ যে যিখিনি উঠি আহিছে যিসকল যুৱতী এতিয়া ভাবে তেওঁলোকে যে ফিল্ম ইণ্ডাষ্ট্ৰীত যাম বা কিবা এটা জীৱনত কৰিম কাৰণ আজিকালি ইউটিউবতো বিভিন্ন ধৰণৰ ফিল্ম আজিকালি সৰু সৰু ফিল্ম ৰিলিজ দিয়ে বা আজিকালি এপিছ'ড হৈ যায় তো আপুনি তেওঁলোকক কি ক'ব যে কেনেধৰণে তেওঁলোকে ভাবে যে আপুনি বা কিবা প্ৰস্তুতিৰ প্ৰয়োজন আছে নে নিজক কেনেধৰণে ৰাখিব লাগে তেনেকুৱা ধৰণে পৰিৱেশ পাব আচলতে মইনো কি ক'ম আজিকালিৰ ল'ৰা ছোৱালী আমাতকৈ বেছিকৈহে জানে তেওঁলোকে আগতে এনেকুৱা কথা কিছুমান নাছিলে যেনেকৈ শৰীৰ চৰ্চাৰ কথাটো নাছিলে জিমলৈ যোৱা কনচেপ্টটো নাছিলে আৰু অভিনয়ৰ ক্ষেত্ৰত দেখিছোঁ নতুন নতুন যিসকল টেলেণ্টেড প্ৰযোজক হওক পৰিচালক হওক অভিনেতা হওক অভিনেত্ৰী হওক তেওঁলোকে মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছে ইমান ভাল ভাল কাম কৰি আছে কিন্তু তেওঁলোকক আচলতে এই মুহূৰ্তত যদি মই কিবা এটা ক'ব বিচাৰোঁ মই এটাই কথা ক'ব বিচাৰোঁ যে খুব হাৰ্ড ৱৰ্ক কৰক খুব কৰক কাৰণ পৃথিৱীখন খুব কম্পিটিটিভ ইমানেই কম্পিটিশ্যন চবতে যে মই যদি খোজটো দিব নাজানো মই পিছুৱাই থাকি যাম গতিকে সেই কম্পিটিশ্যনটোৰ লগত যদি আমি প্ৰতিখন ফিল্ডত অভিনেতা বা অভিনেত্ৰী বুলিয়েই নহয় মই যদি আগুৱাই যাব লগা আছে তেতিয়াহ'লে নিজকে খুব মানসিকভাৱে সবল কৰি ৰাখিব লাগিব কোনো পৰিস্থিতিতে আমি ভাগি পৰিব নালাগিব আৰু জীৱনত আচলতে সদায় ভালখিনি তুলি লৈ ভুলখিনি পৰিহাৰ কৰি সৎ পথত থাকি আগুৱাই যাব লাগে ছাকচেছ নিজে নিজে আহিব গীতাৱলী ৰাজকুমাৰী হিচাপে আপুনি জীৱনত বহুত অভিজ্ঞতা লাভ কৰিছে তো যদি আজি আপোনাক মই খুব মানে আপোনাৰ অভিজ্ঞতাবোৰ মাজৰ পৰা মই যদি এটা কথা আপোনাক সুধিব বিচাৰোঁ যে জীৱনটোত আপুনি কি শিকিছে এই সময়লৈকে জীৱনত আপুনি কি শিক্ষা লৈছে নিজৰ জীৱনটোৰ পৰা মই আগতেও কৈছোঁ মই পজিটিভ কথাবিলাকৰ প্ৰতি বেছি আকৰ্ষিত নিগেটিভিটিৰ পৰা মই দূৰত থাকোঁ মই পাৰিলে মোৰ মানে জীৱনৰ মটটোৱে হৈছে পাৰিলে কাৰোবাক সহায় কৰিবা আৰু যদি নোৱাৰা অপকাৰ কেতিয়াও নকৰিবা এই কথাটোৱে মই মানি চলি আহিছোঁ আজিলৈকে আৰু এতিয়ালৈকে মই শিকিছোঁ যে যিকোনো সেৱা যিকোনো ধৰ্ম যিকোনো সকলো কথাৰ ঊৰ্ধত আচলতে মানৱ ধৰ্মটো মানুহক মানুহে ভাল পাব লাগে এখন ধুনীয়া প্ৰেমৰ পৃথিৱী এখন গঢ়ি তুলিব লাগে আৰু ইজনে সিজনৰ হাতত ধৰি আগবাঢ়ি যাব লাগে তেতিয়া কিন্তু আমি ছাকচেছ আমি পামেই পাম মই সেইটো সদায় বিশ্বাস কৰি আহিছোঁ আৰু আজিৰ ডেটত মোক যদি কয় মই কেতিয়াও কোনো ৰাজনৈতিকভাৱে কোনো কথাতে জড়িত হৈ থাকিব নিবিচাৰোঁ মই কোনো NGOৰ মাধ্যমেৰে গৈ নহয় কিন্তু মোৰ নিজৰ যিখিনি সীমিত যিখিনি মোৰ শক্তি আছে সেইখিনিয়ে মই পাৰিলে দুজনক সহায় কৰি মোৰ জীৱনটোত আচলতে আগুৱাই যাবলৈ মই বেছি শক্তি পাওঁ মানসিকভাৱে নতুন পৰিকল্পনা কি কৰিছে আপুনি নতুন এতিয়া মই কৰি আছোঁ বোৱাৰী নামৰ এখন ধাৰাবাহিক সেইখন এতিয়া ৰিলিজ দিব স্পন্দন নামৰ এটা চেনেলত আৰু চিনেমা দুখনমানৰ কাম হাতত আছে চাওঁ কি কৰিব পাৰোঁ সৰু সৰু দুটামান কথা জীৱনত বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছিল প্ৰতিজন মানুহেই হৈছে নহ'লে মই দেৱতা হ'লোহেঁতেন কেনেকৈ লয় আপুনি তেতিয়া আপোনাক কোনোবাই বিশ্বাসঘাতক কৰে মই কিন্তু সময় নিদিওঁ মই নিজক কেতিয়াও সময় নিদিওঁ কোনোবাই যদি মোক কিবা এটা অপকাৰ কৰে কোনোবাই বিশ্বাসঘাতকতা কৰে মই সেইটো সময় নিদিওঁ মই ভাবোঁ যে ইয়াৰ পৰা ভগৱানে মোক এটা শিক্ষা দিছে আৰু কঠিন হৈ আগুৱাই যাবলৈ সেই বিষয়টো পাহৰিব বিচাৰে মই নিশ্চয় মই সেই বিষয়টো মোৰ যেতিয়া মই কিবা এটা আৰু মই ভাবোঁ প্ৰতিজন মানুহে পাহৰাটো উচিত যিকোনো এটা আঘাত সেই আঘাতটোকে লৈ যদি আমি জীৱনটোত চলি থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও চলি থাকিব নোৱাৰোঁ নিজৰ পিতৃ মাতৃ নোহোৱা হোৱাটো হৈছে জীৱনৰ আটাইতকৈ কঠিন আঘাত সেই আঘাতটো যদি মানুহে বুকুত লৈ চলি থাকিব পাৰে তেতিয়াহ'লে মই জীৱনত পোৱা সৰু বৰ আঘাতবিলাক মই চম্ভালিব নোৱাৰিম জানো গতিকে মোৰ কাৰণে কথাটো তেনেকুৱা আঘাত থাকিবই মানুহৰ জীৱনত পদে পদে চেলেঞ্জেছ সংগ্ৰাম থাকিবই আৰু সংগ্ৰাম থাকিলে আঘাত পাবই মানুহে কিন্তু সেই আঘাতটো আচলতে কোনেও বুকুত সামৰি ল'ব নালাগে যেতিয়া জীৱনলৈ হতাশা আহে আপুনি ভুল কৰে তেতিয়া তাক কেনেকৈ লয় মই শুধৰাওঁ আৰু নিজে সংকল্প লওঁ জীৱনত দ্বিতীয়বাৰ এনে ভুল নকৰোঁ বুলি হতাশাও যেতিয়া মোৰ আহে মই নকওঁ যে হতাশা নাহে মানুহৰ জীৱনত মোৰ জীৱনলৈ আহিছে হতাশা কিন্তু সেই সময়খিনি আচলতে পাৰ কৰাটো খুবেই কঠিন যেতিয়া মানুহ হতাশ হয় আমি যিটো এতিয়া কওঁ এতিয়াৰ সময়ৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে ডিপ্ৰেশ্যনৰ কাৰণে মানুহে দৰৱ খায় কিবা কৰে কিন্তু মই ভাবোঁ যেতিয়াই ডিপ্ৰেশ্যন আহে মানুহে নিজৰ চিন্তা চৰ্চাবিলাক যিটো চ'ৰ্চৰ পৰা আহিছে ডিপ্ৰেশ্যনটো তাৰ পৰা বেলেগ কৰি লৈ গুচি যাব লাগে মোৰ নিজক লৈ সেই ডিপ্ৰেশ্যনটো আহিব মই দুজন বেলেগ মানুহৰ সমস্যাক লৈ যুঁজ দিব লাগে তেতিয়া
এই কথাটো পাহৰি থকা যায় আৰু মই সেইটো কাৰণে দিনটোৰ বেছিভাগ সময় গান শুনা কিতাপ পঢ়া টিভি নাচাওঁ আৰু বহুত দিন টিভি চোৱা নাই এতিয়া যদি মোক যদি দেশৰ এতিয়া চলি থকা কিবা এটা সমস্যা কোনোবা এজন মন্ত্ৰীৰ বিষয়ে সোধা যায় কিবা কৰা যায় মই একোৱেই নাই চোৱা আজি কিমান দিন হ'ল ডিচেম্বৰৰ 2022 ডিচেম্বৰৰ 1 তাৰিখৰ পৰা মই টিভি চোৱা নাই মানে আমি এটাই বুজিবলৈ হতাশা আহিলে আপুনি তাক দূৰ কৰে কিতাপৰ মাজে গানৰ মাজে নে তেনেকুৱা ধৰণে দূৰ কৰে মই হতাশাক আহিবই নিদিওঁ প্ৰথম কথা হতাশাই ভাবে মই কাৰ ওচৰত আহিলোঁ মানে নহয় সেইটো নহয় বাৰু কিন্তু সঁচাকৈ মই হতাশা বুলি কথাটো মই আচলতে নিজৰ মনটোকে সময় দিব নোখোজোঁ মই ইমানেই ব্যস্ত হৈ থাকোঁ মনটো নিজৰ ঘূৰ শত্ৰু কেতিয়াবা বিৰাট মিত্ৰ আমাৰ আৰু কেতিয়াবা মনতকৈ শত্ৰু নাই মানে নিজৰ মনটোক পৃথিৱীখনক কাবু কৰিব নালাগে নিজৰ মনটোক কাবু কৰাটো বহুত ডাঙৰ কথা আৰু মনটো সঁচাকৈ ভাল চিন্তা চৰ্চা ভাল যেনেকৈ মই চাওঁ এই মোবাইলটো আজিকালি ল'ৰা ছোৱালীবিলাকে খুব গেম খেলি পেলাই সিহঁতি এক্সাইটেড হৈ থাকে প্ৰায়ে মই ল'ৰা ছোৱালী কিছুমানক দেখোঁ কাৰোবাৰ ঘৰলৈ গ'লে গেম খেলি আছে একদম এক্সাইটেড হৈ যায় মানে সিহঁতৰ মানে সেই বস্তুটোৱে আচলতে এটা মানে যুদ্ধং দেহি যিটো এটা মনোভাৱ সিহঁতৰ সেইটো বৃদ্ধি কৰে মানে এই বস্তুবিলাকে কিমান প্ৰভাৱ পেলায় যেনেকৈ আগতে চিৰিয়েল চাই বা কিবা কৰি মানুহে ফ'ল' কৰে ন ট্ৰেণ্ডটো তেনেকুৱা ধৰণৰ গতিকে ভাল কথাবিলাকৰ মাজত নিয়োজিত হৈ থাকিলে নহয় মানুহৰ সেইবিলাক কথা নাহে কিন্তু আৰু সঁচাকৈ ভাল মানুহ হোৱাটো বহুত টান কাম ভাল হ'বলৈ সদায় চেষ্টাহে কৰি আহোঁ ভাল বেয়াৰ চাৰ্টিফিকেট সমাজেহে দিব নিজেতো নিজক কেতিয়াও দিব নোৱাৰোঁ কিন্তু চেষ্টা কৰোঁ যে মই নাই পৃথিৱীখনত কিন্তু তাৰ পাছতো যাতে মানুহে মোক ভালদৰে মনত ৰাখে বিতৰ্ক বা আঁতৰি থাকি ভাল পায় নে কেতিয়াবা বিতৰ্কিত হৈ ভাল পায় মই বহুত বেয়া পাওঁ বিতৰ্ক আৰু আঁতৰি থাকি মই ভাল পাওঁ আৰু মই নিবিচাৰোঁ মোক লৈ কেতিয়াও কিবা এটা বিতৰ্ক হয় আৰু কেতিয়াবা মই দেখোঁ ইউটিউবতে হওক কিবাতে হওক মানুহবিলাকে যিকোনো কথাত বিতৰ্ক কৰি পেলাই মানে ভিউজ বঢ়াবলৈ যত্ন কৰে সেই বস্তুটোৱে বৰ আঘাত দিয়ে মানে যি মানুহৰ লৈয়ে নহওক মানুহ মাত্ৰেই ভুল মানুহ মাত্ৰেই কিছুমান দুখ থাকে যিজন মানুহে কাৰোবাক লৈ সমালোচনা কৰে তেওঁ বা জীৱনত কিমানখিনি ভুল কৰি থৈছে তেওঁকতো আমি দেখা নাই গতিকে আমাৰ আচলতে সেইটো ৰাইট নাই আমি সেইটো কৰিব নালাগে কিন্তু সঁচাকৈ কোনোবা মানুহে অক্ষমনীয় অপৰাধ এটা কৰিছে আজি মই এইটো কথা নকওঁ ৰেপিষ্ট এজনক তেওঁকতো আমি কেতিয়াও তেওঁ ক্ষমাৰ অযোগ্য কিন্তু আজি কিছুমান বস্তুত মানে দুখ লাগে সেইবিলাক কথাত দুআষাৰ ক'ব মন যায় কিন্তু নকওঁ সেই বিতৰ্কৰ ভয়ত মই বহুত ভয় কৰোঁ বিতৰ্ক মাজতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ঘটনাটো লৈ পেলাই ৰেগিঙৰ কথাটো লৈ পেলাই তাতেই মই মোৰ সৰুকৈ ইউটিউব চেনেল এটা আছে নতুনকৈ খোলা তাত কিন্তু মই কৈছিলোঁ যে মানে সিহঁতৰ বয়সটো কম সৰুৱে ভুল কৰিব ডাঙৰে শিকাই দিব এনেকুৱা ধৰণৰ কথা এটা থাকে সেই ল'ৰা ছোৱালীবিলাকক লৈ পেলাই অকণমান দুখ লাগে যিকেইজন ল'ৰাই দুখ কৰিছে তেওঁলৈও দুখ লাগে যি দুখ পাইছে তেওঁলৈও দুখ লাগে কাৰণ কিয়নো হ'ল জীৱনটোতো ধ্বংসই হৈ গ'ল গঢ়িবৰ সময়তে ধ্বংস হ'ল এনেকুৱা কথা কিছুমান দুখ লাগে মাত মাতিব মন যায় কিন্তু দেখোঁ এজনে কিবা এটা ক'ব 10জনে ইমান বেয়াকৈ কৈ দিয়ে যে এই ক'ব মন নাযায় মানে শ্ৰাদ্ধ পিণ্ড চব পৰে মানে সেইকাৰণে মই ভাবোঁ যে বিতৰ্কক যিমান এৰাই চলিব পাৰোঁ সিমানেই ভাল ধন্যবাদ জনালোঁ ইমান সময় দিলে আপুনি আৰু আশা কৰোঁ আপুনি সুন্দৰকৈ আপুনি আগুৱাই যাওক আৰু আপোনাৰ যি আদৰ্শ আৰু বিশেষকৈ আপুনি সদায় যোগাত্মক চিন্তা কৰা মানুহ গতিকে আপোনাৰ চিন্তাৰ প্ৰভাৱ পৰক সমাজত নতুন প্ৰজন্মই আপোনাক এই যোগাত্মক চিন্তাৰ আদৰ্শৰে আপোনাক সদায় মনত ৰাখক বহুত ধন্যবাদ